এনেকৈ লৈ লওক এইয়া দেখাই দিছোঁ মোৰ প্ৰথম কাষ্টমাৰ দুজন আহিছে আমাৰ ইয়াত কালীচৰণ বুলি কয় জালুক উঠাবগৈ এতিয়া বৰ্তমান এতিয়া পুৰি খাই মেলি দেখাই দিলোঁ আৰু হেল্ল' গাইজ গুড মৰ্ণিং আজি মই কি কৰিলোঁ কি নকৰিলোঁ আজি দিনটো আজি ৰাতিপুৱা মানে কেইটা বাজিছে 6টা বাজিছে 6টা বজাৰ পৰা গধূলিলৈকে কি কৰিলোঁ কি নকৰিলোঁ সকলো আপোনালোকক দেখাই দিম গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে কেনেকুৱা হ'ব এতিয়া গৈ আছোঁ মই দোকানলৈ গৈ আছোঁ এতিয়া এইফালে যাম এতিয়া এইফালে আছে গেছ প্লান আছে সেইফালে গেছ প্লান সেইটো টাৱাৰ আমাৰ ঘৰ আগফালে দেখাই দিছোঁ তাৰপাছত এখন মেৰা বচন্তি যাম এতিয়া এইখনতে এতিয়া গৈ থাকোঁ বহুত দিন ভিডিঅ' বনোৱা নাই আজি বনাইছোঁ বৰ্তমান এতিয়া গৈ আছোঁ এইফালে ৰাস্তাটো চাই লওক তাৰপিছত এতিয়া মোৰ 2 কিলোমিটাৰমান হ'ব মোৰ ঘৰৰ পৰা দোকানলৈ গতিকে মই গৈ আছোঁ এতিয়া গৈ পিনে আটা মাৰিবগৈ লাগিব ফাষ্টফুড দোকানটো গতিকে মাৰিবগৈ লাগিব এতিয়া কি কৰিব উপায় নাই জীয়াই থাকিবলৈ কিবা কিবি কষ্ট কৰিব লাগিব চাই থাকক আৰু ভিডিঅ'টো এনজয় কৰক চলাইছোঁ বাইক চাই লওক দেখাই দিছোঁ চৰাই চৰাই আমাৰ ওলাইছে যে পাই গ'লো দোকান ষ্টাৰ্টিং এইটো মাৰিম দিয়া আটাটো আৰু অকণমান দি লওঁ মানে 3 কেজিমান মাৰোঁ আৰু এদিনত বেছি নহয় বেছি চেলিং নাই 3 কেজিমান মাৰোঁ গতিকে আটাটো মাৰোঁ আৰু নেৰেখাওঁ এতিয়া দেখাবলৈ অকণমান অসুবিধা হয় এইফালে বহাই দিলোঁ তোমাৰ এইফালে বহাই দিলোঁ চব্জি কুকাৰত বহালোঁ এইফালে মানে চাহ তাৰপিছত দেখাই দি আছোঁ হ'ব দে আৰু বেছি নেদেখাওঁ আজি অকণ পাছত দেখাম ঠিক আছে চাই থাকিব ভিডিঅ'টো মোৰ আজি প্ৰথম কাষ্টমাৰ কোন আহিব সেইটো আপোনালোকক দেখাম চাই থাকিব প্ৰথম কাষ্টমাৰ কোন এজন আহিছিলে কিন্তু খাব নাপালে এতিয়া নেক্সট কাষ্টমাৰ কোন চাই ল'ব চলা নিদিয়ে বুলি কয় চব্জি চাই লওক এয়া ভাজি ধনিয়া কাশ্মীর মিষ্টি পাউডার দিলাম সবজি জিরা এগুলো সবজি টু টলি এসেছে একটু এইটো ইয়াত দি দিম এতিয়া তাৰপিছত উতলাই দিম এটা চাই লওক প্ৰথমে ৰিফাইন তেল
আটাত দিম। হৈ যাব, বেছি টাইম নালাগে। এইয়া দেখাই দিছোঁ মোৰ প্ৰথম কাষ্টমাৰ দুজন আহিছে। আমাৰ ইয়া কালীচৰণ বুলি কয়, আৰু এজন লগৰ এজন আহিছে, এই জালুক বেপাৰী। এতিয়া বৰ্তমান জালুক উঠাবগৈ। এতিয়া বৰ্তমান পুৰি খাই পিনি দেখাই দিলোঁ আৰু। বনালোঁ এতিয়া নিজে খাই লৈছোঁ। এতিয়া নিজে শুকান ৰুটি খালোঁ, দেখাই আছোঁ। কেইটা বাজিলে তোমাৰ 10টা 10 হৈ গ'ল। এতিয়া মই নিজে খাই লৈছোঁ, দিলোঁ, বেচিলোঁ। এয়া শুকান ৰুটি, এইটো চব্জি ভাজি, ৰুটিকে লম্বা নিজে খাবলৈ বনাই লৈছোঁ এক্সট্ৰাকৈ। যদি ভিডিঅ' ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিবা। এতিয়া বৰ্তমান মই পাণ এখন খাবৰ কাৰণে আহিছোঁ। এই ভিনীজনে ধুনীয়াকৈ বনায়, একদম ভালকৈ বনায় পাণ। গতিকে ভিনীজন দেখাই দিছোঁ। এইজন ভিনীজন পূৰা পাণ খোৱাত ব্যস্ত। এয়া ধুনীয়াকৈ একদম আপেলো বিক্ৰী কৰে। এয়া আমাৰ গেছ প্লাণ্টৰ সন্মুখতে আছে গোপনাৰী। গতিকে আহিব পাৰে আপোনালোকে খাবৰ কাৰণে। এইজন এজন বহি আছে। দে 15 কাৰণে। হাই গাইছ, বৰ্তমান এতিয়া 12টা বাজিছে। এতিয়া মোৰ ইয়াত ৰেডি আছে 12টা বজাৰ পাছত চাওমিন আৰু এতিয়া ঘুগুনি পাব আৰু ফ্ৰাইড ৰাইচ পাব। তাৰপাছত আকৌ 4টা বজাৰ পাছত আকৌ পুৰি, তাৰপিছত আৰু পাব কি ব্ৰেড চপ, কণী চপ, এইবিলাক পাব, ম'ম' চম' পাব। গতিকে আপোনালোকে আহিব খাবৰ কাৰণে। এতিয়া বনাই আছোঁ। এই মোৰ ওচৰত আছে এতিয়া এইজন গণেশ, এখেতৰ হোটেল আছে, ধাবা এখন। গতিকে গাহৰি মাংস বনাই আছে। এতিয়া মই গৈ পিনি খামগৈ এতিয়া ভাতটো। মোৰ ইয়াত ভাতটো বনোৱা নহয়। ঠিক আছে, চাই থাকিব ভিডিঅ'টো শেষলৈকে। বৰ্তমান এতিয়া বাজিলে 10টা 10। এতিয়া মই দোকান বন্ধ কৰিব লৈছোঁ। এয়া এই গল এইটো ফালিলোঁ, ফালি মেলি ৰেডি কৰি চব বাচন বৰ্তন চফা কৰি ক্লিয়াৰ কৰি এয়া দেখিছে কোমোৰা চোমোৰা কাটি চব্জি বনাই বইল চইল কৰি থৈ গৈছোঁ। তাৰপাছত এফালে বইল কৰি থৈ গৈছোঁ। তাৰপিছত বস্তু এটা আনিলোঁ মই নতুনকৈ। এতিয়া নতুনকৈ নহয়, কেইবাদিনো হ'লে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। এয়া বস্তু এইটো হ'ল কি, এইটো কেনেকুৱা লাগিছে। এইটো চামুচ হয়। এইটো মটৰ চটৰ খাবৰ কাৰণে, চব্জি খাবৰ কাৰণে বহুত ভাল। এইটো ৰাখিবৰ কাৰণে ভাল। গতিকে হেৰাই নাথাকে, এইবিলাকো হেৰাই নাথাকে, এখনো হেৰাই নাথাকে। এই চামুচখিনি ধুনীয়াকৈ পটি চুটি লগা আছে। এতিয়া এনেকৈ কৰি পিনি ঘূৰেও আৰু দেখাই দিছোঁ। এইটো এনেকৈ ঘূৰি পিনি পূৰা আৰু এখন আছে দেখাই দিছোঁ। এইটো এটা আছে, এইটো এটা দেখিছে, মজা লাগিছে।
এইটো হ'ল এইটো লৈছিলে 350 350 টকা লয় অনলাইনত ফ্লিপকাৰ্টত মগাইছিলোঁ গতিকে আপোনালোকে যদি দৰকাৰ হৈছে ফ্লিপকাৰ্টত মাৰিব আৰু গৈ তাত মগাই দিব ধুনীয়া আৰু দোকানৰ কাৰণে আজি মোৰ প্ৰথম কাষ্টমাৰ আৰু শেষৰ কাষ্টমাৰ দেখাইছিলোঁ আপোনালোকক এতিয়া প্ৰথম কাষ্টমাৰটো দেখালোঁ এতিয়া শেষৰ কাষ্টমাৰজন দেখাইছোঁ এয়া কৈ দিয়া ভাইটি কিবা এটা ভাল লাগিছে ভাল লাগিল এয়া কাষ্টমাৰজনে অকণমান লাজ কৰে মানে হেৰিয়ত কাষ্টমাৰজনে অকণমান লাজ কৰে মানে কথা ক'বৰ কাৰণে সেই গতিকে আৰু একো নক'লে সি লাষ্টত সৰু শেষত কি খাব আৰু গ'লৈকে এটা খাই মেলি গৈছে আৰু লাষ্ট কাষ্টমাৰ তাৰ আগত আহিছিলে শুকান ৰুটি খাবৰ কাৰণে কেইজনমান তাৰপিছত এতিয়া বৰ্তমান ইমানতে আজি ভিডিঅ'টো সামৰিছোঁ যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিবা অতি শীঘ্ৰে ফ'ল' কৰি ৰাখিবা দেই আৰু নেক্সট ভিডিঅ' আকৌ কাইলৈ পৰহিলৈ সদায় বনাই থাকিম গতিকে চাই থাকিব আৰু মোৰ ভিডিঅ'বোৰ ঠিক আছে ধন্যবাদ জয়